হেৰি নহয় মায়ে ফোন কৰিছিলে শুনিছানে কি ক'লে মাৰ বোলে চুগাৰৰ দৰৱ শেষ হ'ল চব বিপদ একেলগে আহে মই যে ভাবিয়ে পোৱা নাই কি কৰোঁ মোৰেও কাম কৰা নাই তুমি কি কৰা আৰু দেই হেই এইজনী পানী গিলাচ দিয়ে আৰম্ভ কৰি দিলা এতিয়া মইহে আৰম্ভ কৰিলোঁ তোমাৰ মাৰ দৰৱ শেষ হৈছে মই কি ওচৰৰ মানুহক ক'বলৈ যাম নেকি মোৰ মাৰ দৰৱ শেষ হৈছে আনি দিয়ক বুলি দুদিনৰ পৰা যে ঘৰত একো খাবলৈ নাই তোমাক মই কিবা কৈছোঁ ঘৰত চাউল দাইল আটা একোৱেই নাই কিবা কৈছোঁ কিন্তু তোমাৰ মাৰ দৰৱ নাই তাৰ কাৰণে তোমাক নকওঁ আৰু মই কাক ক'ম এই যে মধ্যবিত্ত হৈয়ে আমাৰ চব সমস্যা হ'ল না কাৰোবাৰ ওচৰত হাত পাতিব পাৰোঁ না কাৰোবাৰ পৰা সাহায্য পাওঁ ইয়াতকৈ ভাল আমাৰ কৰোণা হোৱা আছে কৰোণা হোৱা হ'লে এটলিষ্ট কোৱাৰেণ্টাইনত থাকি আলু পিটিকা দাইল ভাতকেইটা খাব পাৰিলোহেঁতেন দেখিছাই চিন্তাত আছোঁ কাম বন একোৱেই নাই চাকৰিৰ পৰাটো উলিয়ালেই সাঁচতীয়া টকাবোৰ ল'ৰাটোৰ ট্ৰিটমেণ্টতে গ'ল আকৌ অহা সপ্তাহত 12,000কৈ টকা লাগিব তুমিতো জানাই আকৌ এইবোৰ কৈ মোৰ মূৰত মাধমাৰটো মাৰি দিছা Where is the holostool coming from? একো নাই মামা ভোক লাগিছে কিবা খাবলৈ দে আকৌ ইয়াক এখন ৰুটি বনাই দিয়াচোন অথনিৰ পৰা যে ইমানবোৰ ক'লোঁ একো নুশুনিলা ঘৰত চাউল দাইল আটা একোৱেই নাই কি বনাই খুৱাম মই যা বৰমাই পায়স অকণমান দিছিলে আছে খাই লগে মই বাৰু পায়স খাম কিন্তু তোমালোকে কি খাবানো তই যাচোন খাগে আমাৰ কথা ভাবিব নালাগে অ'কে পানী থৈ দিছোঁ খাই ল'বা আমাৰ ভাগ্যত এতিয়া পানীয়ে আছে আমালৈ আহি পৰিছে এক ব্ৰেকিং নিউজ দেশত পুনৰ ঘোষণা কৰা হৈছে চতুৰ্থ পৰ্যায়ৰ লকডাউন অহা 17 মে তাৰিখে অন্ত পৰিব তৃতীয় পৰ্যায়ৰ লকডাউন কিন্তু সাম্প্ৰতিক দেশত কৰোনা আক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অহা 17 মেৰ পৰা পুনৰ 2 সপ্তাহৰ বাবে দেশত লকডাউন বলবৎ কৰাৰ কথা ঘোষণা কৰিছে আমি দৰ্শকসকলৰ জনাব বিচাৰিছোঁ এক বিগ ব্ৰেকিং নিউজ দেশত পুনৰ বলবৎ কৰা হ'ব চতুৰ্থ পৰ্যায়ৰ লকডাউন অহা 17 মেৰ পৰা পুনৰ 2 সপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে লকডাউন দেশৰ মুখ্যমন্ত্ৰীসকলৰ পৰামৰ্শ ভিত্তিত প্ৰধানমন্ত্ৰীয়ে বৃদ্ধি কৰিবলৈ বাধ্য হৈছে লকডাউনৰ সময়সীমা দেশত ক্ৰমাৎ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা কৰোনা আক্ৰান্তৰ সংখ্যাৰে ভাৰতে ইতিমধ্যে চীনক অতিক্ৰম কৰিছে বিশ্বত কৰোনা আক্ৰান্ত ৰোগীৰ তালিকাত ভাৰতৰ স্থান দ্বাদশ বিগ ব্ৰেকিং নিউজ দেশত পুনৰ বলবৎ কৰা হ'ব চতুৰ্থ পৰ্যায়ৰ লকডাউন অহা 17 মেৰ পৰা পুনৰ 2 সপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে লকডাউন
দেশৰ মুখ্যমন্ত্ৰীসকলৰ পৰামৰ্শ ভিত্তিত 21 দিন লকডাউন হ'ব। তোমাৰ কামৰ কি হ'ব আৰু ইয়াৰ ট্ৰিটমেণ্ট? ৰ'বা কিবা এটা কৰিব লাগিব। চব বিপদ একেলগে। হে প্ৰভু, কিবা এটা কৰা। কিবা হ'লনে? চাকৰিৰ পৰা ওলাই দিলে। অ' বেটা, মই আজি ডাক্তৰৰ ওচৰত লৈ যাম, তোমাৰ চব ঠিক হৈ যাব, একো চিন্তা নকৰিবা। তুমি তাৰ লগত থাকা, মই দৰৱকেইটা লৈ আহোঁ। অঁ সোনকালে যোৱা, সি বৰ কষ্ট পাইছে। অশোক, অঁ দাদা। আহা বহা। কি খবৰ কোৱাচোন? দাদা আছোঁ আৰু। আচ্ছা, মই তোমাক লগ পাম বুলি ভাবিয়ে আছিলোঁ। হয় দাদা, মই মানে আহিলোঁ, এইটো মাহৰ মানে ভাড়াটো একদম ৰক্ষা দেই, তুমি মানে ভাড়াটো দিবাহি বুলি মই ভাবিয়ে আছিলোঁ। লকডাউন লকডাউন লকডাউন, অৱস্থা একদম বেয়া হৈ গৈছে, দেখিছাই নহয়। একদম কথমটি তোমাৰ ভাড়াটো পালেহে বাচিম আৰু। ঠিক আছে দাদা, মই অকণ চিন্তা কৰি লওঁ বাৰু। যোৱা সোনকালে ভাড়াটো দি দিয়া মোক আৰু। ঠিক আছে দাদা, আহিছোঁ বাৰু। কাইলৈ লেপটপটোৱে বেছি দিম, চাওঁ কিমান পাওঁ। আপোনালোকৰ বাবে খোৱা সামগ্ৰী যোগান ধৰা হৈছে, গতিকে অতি সোনকালে আহি আপোনালোকে। অ' শুনিছা, এই বাহিৰত কিবা এটা হুলস্থুল হৈছে। কি হুলস্থুল হৈছেনো? বাহিৰত যোৱাচোন, কিবা এটা হুলস্থুল হৈছে। মা ভোক লাগিছে, কিবা এটা খাবলৈ দিয়া না। হে শুই থাকচোন। সেইখিনি পায়সখিনি হজমে হ'ল চাগে। ৰ'বাচোন ৰ'বা, মই অলপ বাহিৰৰ পৰা চাই আহোঁগৈ। অশোক, দাদা বাহিৰত কিহৰ হুলস্থুল? থেই 1 কেজিকে আটা দিছে বোলে। 1 কেজি? এই ৰাতিখন কোনোবা এখন পথাৰত বোলে 1 কেজিকে আটা দিছে। কৰোণা হ'ল বুলিয়ে মানুহৰ ইমান বেয়া দশা হোৱা নাই যে 1 কেজি আটাৰ কাৰণে এই ৰাতিখন দৌৰি যাব। তাকেতো। বাকী খবৰ খাতি ভালতো? ভাল ভাল ভাল। বহুত দেৰি হ'ল, শুংগে আৰু। কি হৈছে বাহিৰত? বাহিৰত আটা বিলাইছে। আটা 1 কেজিকে বোলে। কেজি এটা মই ভাবিছোঁ লৈ আনোগৈ। লৈ আনাগে, আমি চবেই একো খোৱাও নাই। তাকেতো, দৰ্জাখন বন্ধ কৰি থোৱা, মই তেনেহ'লে লৈ আহোঁগৈ। অঁ ঠিক আছে। এয়া লোৱা। কি হয়? পইচা? আহাচোন, আহা। ভগৱান, বিপদৰ সময়ত ভগৱান আছে। ঠিকে কৈছা দেই, এইখিনি লোৱা। সঁচাকৈ
ভগৱান আছে চোৱাচোন আমাৰ কেনেকৈ প্ৰয়োজন পূৰণ হ'ল যিয়ে দিছে এইখিনি তেওঁহে আৰম্ভ কৰিব বুজিলে বিপদৰ সময়ত আপুনিও কাৰোবাৰ সহায় কৰক কি জানে আপুনিও কাৰোবাৰ বাবে ভগৱান হ'ব পাৰে